পূৰ্ণিমা গগৈ অনুভৱৰ কবিতা এজাক বিষাদৰ বৰষুণ পাঠ মানস প্ৰদীপ শইকীয়া। আপোনাৰ পৃথিৱীত আপুনিয়ে ৰজা, বিষাদৰ বিষ যন্ত্ৰণাৰ উপলব্ধি, সুখ দুখ সংমিশ্ৰিত জীৱন টোপোলা, ভীম চেঁচা যেন হাত ভৰি ৰোৱা হৃদয়খন কিমানে বুজে, হয়তো বহু লোকে নুবুজে। এই বিশাল পৃথিৱীৰ ধূলিকণাৰ প্ৰাপ্তি কিমান কোনোবাই জানে, হয়তো কোনেও নাজানে। আনৰ সুখৰ বাবে নিজক উজাৰি দিয়া মানুহৰ চকুলো কিমানে দেখে, হয়তো নিজৰ বাহিৰে কোনেও নেদেখে। আবেগত চকুজুৰি সেমেকি উঠে, উচুপি উঠে নীৰৱে কান্দে। এনেকৈ হাজাৰ কাহিনীৰ বৰ্ণনা, মনৰ বেদনা বুকুতে মৰহে অতি সংগোপনে। শব্দহীন নিজান ৰাতি সময়ৰ ক্ষণগণি, সপোনৰ কাৰেঙত উঠে খলকনি। তুমি যেন এমুঠি জোনাকৰ ঢৌ, এপল দুপল কৰি পাৰ হ'ল বহু ৰাতি, মৰমৰ ঠিকনাটি পোৱা নাই বিচাৰি। সপোনবোৰ যেন ভাঙি ছিঙি গ'ল, বিষাদ বেদনাই ধৰে হেঁচি হেঁচি। অবুজ মনেও নাপায় সঁহাৰি, এটুপ দুটুপ কৰি নীৰৱে চকুলো সৰে, বুকুখনিও যেন এচটা শিল হৈ ৰ'ল। পুৱতিৰ কোলাহলে পুনৰ জগাই তোলে, নিষ্ঠুৰ সময়ে যেন বাৰে বাৰে বাধা দিয়ে, সপোনবোৰৰ অস্তিত্ব নোহোৱাই হ'ল।